So hey guys, good morning and welcome back to the new episode. So guys, good morning সকলোকে. So নতুন এটা ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু বহুত দিনৰ মূৰত আজি মানে এটা ভিডিঅ' বনাম বুলি ওলাই আহিলো। একদিন একদম পুৰা বতৰটো বেয়া, বৰষুণ চিন সেইকাৰণে কলৈকো ওলাই যাব নোৱাৰা হৈ আছিলো মানে। So আজি বহুত দিনৰ মূৰত ওলাই আহিলো আৰু আপোনালোকৰ কাৰণে বহুত দিনৰ মূৰত ব্লগো শ্বুট কৰিছো, পুৰা মনটো ভাল লাগি আছে কেমেৰাটো হাতত লৈ পিনি। So আজি মানে কেইটামান কাম আছে, so সেই কামকেইটা কৰিবৰ কাৰণে আমাৰ ধেমাজি টাউন হয়, তো সেইফালে যাবলৈ লৈছোঁ আৰু আপোনালোককো দেখাম বুলি ভাবিছোঁ মানে কি কাম কৰোঁ কি নকৰোঁ। চ' আৰু লগৰ কেইজনমানকো লগ কৰিম বুলি ভাবি আছোঁ, তো সকলোবিলাক আপোনালোকক দেখাই গৈ থাকিম। আৰু বৰ্তমান মই ঘৰৰ পৰা ওলাই আহিলোঁ, মোৰ লগত আৰু এটা আছে যিটো আছে আৰু সি আৰু মই ইয়াৰ পৰা ওলাই যাম। চ' ইয়াৰ পৰা গৈ টাউনত আপোনালোকক লগ পাইছোঁ আৰু কাম কেইটামান আছে মানে আজি বিশেষকৈ। চ' টাইম অলৰেডি বহুত হৈ গ'ল, মানে এতিয়া 12টা বাজিলে আৰু অলম'ষ্ট। চ' টাইমো বহুত হৈ গ'ল, সেইকাৰণে পূৰা ফটাফট জল্দি ইয়াৰ পৰা ওলাই যাম আৰু তাৰপিছত গৈ আপোনালোকৰ ৰাস্তাই লগ পাই আছোঁ আৰু গৈ পিনি তাত লগ পাইছোঁ কি কাম কৰোঁ আপোনালোকক দেখাই যাম আৰু। চ' বহুত দিনৰ মূৰত ওলাই আহিছোঁ, চ' মৰম দিব মানে এইকেইদিন নিদিয়াৰ কাৰণে ভিউজটো আৰু পূৰা কমি আহিছে। চ' ছাপোৰ্ট কৰিব গাইছ আপোনালোকৰ কাৰণে, আজিৰ পৰা আকৌ ডেইলি ব্লগ দিবৰ কাৰণে চেষ্টা কৰি যাম। চ' ইমানে আৰু ডাইৰেক্ট লগ পাইছোঁ আপোনালোকক ৰাস্তাত। ত' লেটছ গো। 2,000 years later. কাপোৰকেইটা নাফালিলে হ'ল 20 টকা। কাৰ কাৰণে? परी नहीं बटरफ्लाई কাপোৰ কিনি লৈ লৈছোঁ গাইজ। মোৰ নহয় যেনিবা বাৰটা বজাত মই আনবক্সিংটো কৰি দিছোঁ। মই খালিব ৰিটাৰ্ণ কৰি দিব আকৌ নহ'ব হ'ব লাগিব ন। ছোৱালীজনী বাৰ্থডে আহি আছে, সেইটো কথা। কাপোৰৰ দোকান মেলি দিছে কিমান প্ৰাইচ পূৰা হেয়াৰ কাট কৰি ল'লোঁ, কেনেকুৱা লাগিছে জনাব। ত' ইয়াৰ পৰা আমি এতিয়া বহুতখিনি কাম কৰিলোঁ, ইয়াৰ পৰা ওলাই যাওঁ আৰু ডাইৰেক্ট। তো অল ৰাইট গাইজ, সকলো কামবিলাক কৰি ল'লোঁ। টাউনত মানে যিমানকেইটা কাম আছিলে গোটেইকেইটা কৰি ল'লোঁ। এতিয়া ঘৰলৈ বুলি ওলাইছোঁ আৰু ডাইৰেক্ট। আৰু মই বাইক চলাই আছে যিটোৱে, চ' এতিয়া ঘৰলৈ বুলি ওলাইছোঁ। মানে ইমানেই ভিৰ হৈ আছিলে, মানে অকণো মানে কেমেৰা উলিয়াবলৈ পৰা নাছিলোঁ, বেংকত পূৰা ভিৰ। চ' সেইকাৰণে কেমেৰা নুলিয়ালোঁ ডাইৰেক্ট। এই ব্লগটো মানে এনেকুৱা নৰ্মেল হ'ব আৰু আপকামিং ব্লগ আহি আছে, আপোনালোকক মই এতিয়া কৈ দিছোঁ আপকামিং পূৰা ধামাকেদাৰ ব্লগ আহিছে, ৰাইড আহি আছে। সকলোৱে শেষলৈকে চাই দিব আৰু ছাপোৰ্ট কৰিব গাইজ। ৰাইট গাইজ, ইয়াত মানে যিমানখিনি কাম আছিলে গোটেইখিনি কাম আমি কৰি ল'লোঁ আৰু এতিয়া কামখিনি কৰি পিনি আমি এতিয়া ঘৰলৈ বুলি গৈছোঁ আৰু হেয়াৰ কাট কৰি ল'লোঁ, কেনেকুৱা লাগিছে জনাব। আজি মানে নতুনকৈ আকৌ হেয়াৰ কাট এটা কৰি ল'লোঁ ইয়াতে। চ' ইয়াৰ পৰা এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ঘৰত ৰাস্তা পাতি কিবা ৰখিম চাগে, চ' আপোনালোকক দেখাই গৈ থাকিম। পূৰা বতৰটো অলপ পূৰা বেয়া কৰিছে, মানে বৰষুণ দিওঁতো হ'ব এতিয়া, মানে বৰষুণ এতিয়া আগতে খবৰ কৰিব পাৰে একো একো অনা নাই আজি। চ' লগ পাই আছোঁ আপোনালোকক আগত গৈ পিনি গাইছোঁ।
ইয়াতে মানে আমি ৰখি পিনি অলপ ফটোশ্বুট কৰি ল'লোঁ। তো আমাৰ এইজন জিতুৰ গাই মজাকৈ ফটোশ্বুট কৰি দিলে মোক। ত' আপোনালোকে চব পাই যাব, ইনষ্টাগ্ৰামত চব ফটো পাই যাব। ত' ইয়াৰ পৰা এতিয়া আমি ওলাই দিওঁ আৰু ডাইৰেক্ট ইয়াৰ পৰা আমি ঘৰত যাম। বতৰটো চাওক আপোনালোকে, পূৰা এইফালে কি হৈ আছে, পূৰা বৰষুণ কি নকৰি এতিয়া, পূৰা বৰষুণ দিব এতিয়া, বৰষুণ দি দিয়া মানে আমি ঘৰ পাওঁগৈ। ত' আমি এতিয়া ইয়াৰ পৰা ওলাই দিছোঁ গাইছ, আৰু লগ পাই আছোঁ আপোনালোকক ৰাস্তাত।